Hello everyone, welcome back to my channel. এতিয়া যেহেতু ভাদ মাহ চলি আছে আৰু ভাদ মাহত বহুতে ভাত পিঠা বনাই খায়। আমাৰ ঘৰতো ভাত পিঠা বনাইছিল, ময়ো তাৰে ভিডিও এটা কৰি ৰাখিছোঁ। গতিকে এই ভিডিওটোৰ জৰিয়তে আপোনালোকক ভাত পিঠা কেনেকৈ বনায় সেয়া সম্পূৰ্ণ দেখাম। গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব। এতিয়া তেনেহ'লে অসমৰ এই পৰম্পৰাগত খাদ্যবিধ বনোৱাৰ ভিডিওটো ষ্টাৰ্ট কৰোঁ আহকচোন। আমাৰ খুৰী আৰু বৰমাহঁতে পিঠাগুড়ি খুন্দি আছে ঢেঁকীত ভাত পিঠা খাবৰ কাৰণে। পিঠাগুড়ি খুন্দিও আছে আৰু অলপ অলপকৈ বনায়ো আছে, এয়া দেখিছে। পিঠাখিনি ঠাণ্ডা হ'বৰ কাৰণে কলপাততে এনেদৰে উলিয়াই থৈ দিছে। এতিয়া ভাদ মাহত ভাত পিঠা খায়, সেইকাৰণে এয়া সকলোৱে প্ৰিপেয়াৰ কৰি আছে ভাত পিঠা বনোৱাত। ভাত পিঠা বনাবৰ কাৰণে এয়া ভাত খোৱা চাউলৰ কেঁচা পিঠাগুড়ি লৈছে আৰু ইয়াত অন্য একো ইনগ্ৰিডিয়েণ্টছ দিয়া নাই। পিঠাগুড়িখিনি সানিবৰ কাৰণে কেৱল গৰম পানী লৈছে। মগটোত পিঠাগুড়ি লাগি আছিলে কাৰণে পানীখিনি এয়া বগা দেখিছে। পিঠাগুড়িখিনি সানোতে ইয়াত একো দিয়া নাই। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াত অকণমান ঘিউ দিব পাৰে। ৰুটি বনাবৰ কাৰণে আটা যিদৰে মঠা হয় ঠিক একেদৰেই এই পিঠাপিঠ বনাবৰ কাৰণেও পিঠাগুড়িখিনি মঠিব লাগে, কিন্তু আটা ডোটোতকৈ পিঠাগুড়িৰ ডোটো অলপ কোমল হ'ব লাগে, তেতিয়াহে পিঠাখিনি ভাল হ'ব। এই পিঠাবিধ বনাবৰ কাৰণে এনেকুৱা এখন ডাঙৰ চালনী লৈছে আৰু এবাৰমান মাহঁতে বনালে কাৰণে ইয়াত এয়া পিঠাগুড়ি লাগিয়ে আছে। ভাত পিঠা বনাবৰ কাৰণে বিশেষকৈ এই চালনীখন ব্যৱহাৰ কৰাই হয় বেছিকৈ, কিন্তু এইখন ভাগি গৈছে কাৰণে এইখন চালনী ব্যৱহাৰ কৰিছে। জুইত কেৰাহী এখন পাতি তাত এক কেৰাহী পানী দি পানীখিনি উতলাই পিঠা দি আছে। এনেকৈ দিলেহে এই পিঠাৰ এই শ্বেপটো হ'ব। আৰু লগালগ এনেদৰে লৰাই দিব লাগিব যাতে ইয়াত দিয়া পিঠাখিনি লাগি নধৰে। পিঠাখিনি দি অলপ সময় উতলোৱাৰ পিছত এয়া দেখিছে ধুনীয়াকৈ এটা এটা হৈ গ'ল আৰু এইখিনি সিজিও গ'ল। সেইকাৰণে এতিয়া এইখিনি কেৰাহীৰ পৰা নমাই লৈছে। যদি কোনোবাই আজিলৈকে ভাত পিঠা বনাই খোৱা নাই তেতিয়াহ'লে এনেদৰে বনাব পাৰিব। বনাবলৈ একেবাৰে সহজ হয়। ঢেঁকী নাথাকিলে চাউলখিনি আপোনালোকে মিক্সিটো পিচি ল'ব পাৰিব। ভাত পিঠাখিনি হোৱাৰ পিছত শেষতে দেখাইছোঁ। এই পিঠাবিধ আপোনালোকে এৱা গাখীৰ, দৈ, ক্ৰীমৰ লগত খাব পাৰিব, গুড় আৰু চেনি দি। আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। যদি চাই ভাল পায় দেন ডু লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।